হেল্ল' বন্ধুসকল, কি খবৰ? আৰু আজি মোৰ হাতত ধুনীয়া ধুনীয়া পাপি দুটা আছে, চাই লওক। ধুনীয়া ধুনীয়া পাপি দুটা আছে আৰু পাপিটো বহুত কিউট আছে, চাই লওক। আপোনালোকে মুখৰ ফেচটো দেখিলেই গম পাব বহুত কিউট আছে। আৰু মেল এটা ফিমেল এটা আছে। আৰু ইয়াৰ হেয়াৰ কণ্ডিশ্যনটো চাই লওক, কিমান কিউট চাই লওক। হেয়াৰ কণ্ডিশ্যনটো বহুত দীঘল আৰু ফুল এক্টিভ আছে, মেল ফিমেল হৈ আছে। আৰু এইজনী ফিমেল হয় আৰু ই হৈছে মেল হয়। বন্ধুসকল, কিমান ধুনীয়া পাপি চাই লওক। আৰু যদি এই পাপিকেইটা যদি আপুনি অৰ্ডাৰ কৰোঁ বুলি ভাবিছে, মোৰ স্ক্ৰীণত থকা নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু চাই লওক কিমান মুখৰ আগত কিমান চলি আছে, চাওক মুখখন ফেচটো চাই লওক, ফেচৰ ওচৰত কিমান চলি আছে, দীঘল আছে। আৰু এইপিনে চাই লওক ইয়াৰ পাপিটো কি ধুনীয়া চাই লওক, কাণটো চাই লওক। আৰু চুলিটো বহুত দীঘল আছে, ঠিক আছে বন্ধুসকল। আৰু যদি মোৰ ওচৰত আৰু আছে আৰু বন্ধুসকল, আৰু নগা ডগ এটা আছে, নগা ডগটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু ৰখক মই সেইটো ডগ দেখুৱাই দিছোঁ, ৰখাই। আৰু বন্ধুসকল চাই লওক, যদি আপোনালোকৰ মুখত যদি এনেকৈ চলি থকা লাগে, মুখে চুখে একদম পূৰা সম্পূৰ্ণ চলি থকা লাগে যদি, বন্ধুসকল এইটো ধুনীয়া আপোনালোকৰ পাপি মেলত পাই যাব। বন্ধুসকল চাই লওক কি ধুনীয়া। আৰু এইটো নেগুৰটো আপোনালোকে যে হেৰি নকৰিব, এইটো নেগুৰটো মানে তিতি আছে কাৰণে নেগুৰটো এনেকুৱা হৈ আছে। আৰু সিভাগে মানে ইয়াতো চুলিটো পূৰা ওলাই আছে, তিতি আছে কাৰণে এনেকুৱা হৈছে দেই বন্ধুসকল। আৰু চাই লওক, এনেকুৱা যদি মুখে চুখে চলি থকাত লাগে যদি, আৰু হেয়াৰ কণ্ডিশ্যন যদি এনেকুৱা দীঘল দীঘল লাগে যদি, আৰু মোক কণ্টেক্ট কৰিব পাৰে। আৰু আপোনালোকৰ নগা ডগটো মই দেখুৱাই আছোঁ বন্ধুসকল। আৰু বন্ধুসকল, আৰু ইয়াৰ হৈছে 3 মাহৰ পোৱালি, নগা পিয়'ৰ ডগটো। আৰু এইটো চাই লওক, আপোনাৰ লেংটো বহুত দীঘল বন্ধুসকল। আৰু বহুত মানে লেংটো দীঘল আৰু বহুত মানে হাইব্ৰিডৰ হয়। নগা 3টা জাত আছে। আৰু এইটো পিয়'ৰ মানে নগা জাতটো, মানে ওখ লেং ওখ জাতটো, মানে লেবেটৰ নিচিনা হৈ যাব। আৰু ইয়াৰ নেগুৰটো দেখিলে গম পাইছোঁ লেবেটৰ নিচিনা, নেগুৰটো কিমান শকত চাই লওক। আৰু 3 মহীয়া হৈ গ'ল, এইটো 3 মাহ হৈ গ'ল, মানে ক্লিয়াৰ হৈ গ'ল 3 মাহ। আৰু কাণটো যেনেকৈ আছে তেনেকৈ পৰি থাকিব, চাই লওক বন্ধুসকল। আৰু যদি এইটো পাপি যদি আপোনালোকৰ লাগে ল'ব পাৰিব, চাই লওক বহুত কিউট আছে পাপি, চাই লওক। আৰু বহুত এক্টিভ আছে, ফুল এক্টিভ আছে। আৰু এইটো লাগে যদি আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, চাই লওক বহুত কিউট আছে। আৰু ইয়াক মেলত পাই যাব। বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। যদি ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। থেংক ইউ।